নমস্কাৰ বন্ধু বান্ধৱীসকল জিএনটি ডেইলি ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁহি আমাৰ লখিমপুৰ জিলাৰ কোঁৱৰ গাঁৱত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত। এয়া ভাওনা সমাৰোহলৈ যোৱা পথটি, এই পথতে বহুত লোক সমবেত হৈছে আজি, বিশেষকৈ গোপিনীসকল, কাৰণ ইয়াত আজি 10,000 গোপিনীয়ে দিহানাম পৰিৱেশন কৰাৰ কথা। এয়া হৈছে মূল তোৰণ ভাগ, খুব ধুনীয়াকৈ বনাইছে, আৰু এয়া হৈছে মূল মণ্ডপ ভাগ। এই মণ্ডপ ভাগতে প্ৰায় 10,000 গোপিনী সমবেত হোৱাৰ কথা, কিন্তু ভিতৰত আহি দেখিলোঁ 10,000তকৈও অধিক গোপিনী সমবেত হৈছে। যিসকলে মণ্ডপৰ ভিতৰত আসন পাইছে তেওঁলোকে ভিতৰতে বহিছে। ইমান বতৰ বেয়া, কিন্তু প্ৰতিকূল বতৰ নেওচিও সকলো গোপিনী আহি সমবেত হৈছে, আৰু ভিতৰত বহিব পৰাসকলে আসন গ্ৰহণ কৰিছে, আৰু যিসকলে পৰা নাই বাহিৰতে তেওঁলোকে আসন গ্ৰহণ কৰিছে। আৰু খুব এক ভক্তিত নিমজ্জিত পৰিৱেশ, খুব ভাল লাগিল। এতিয়া গোপিনীসকলে দিহানাম পৰিৱেশন কৰিব। আজি আপোনালোকক এই দিহানামকে আগবঢ়াবলৈ লৈছোঁ। আৰু বাণিজ্য মেলা হৈছিল, কিন্তু বতৰ ইমানেই বেয়া যে বাণিজ্য মেলালৈ যোৱাটো সম্ভৱ নহ'ল। আৰু ইফালে এই মণ্ডপ ভাগতে আকৌ কি হয়, মানে 5টামান বজাৰ পৰা ভাওনা প্ৰদৰ্শন হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি জিএনটি ডেইলি ব্লগ চেনেলটি চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা এটা কমেণ্টে আমাক ভিডিঅ' বনোৱাত বহুত সাহস দিয়ে, উৎসাহ দিয়ে। এতিয়া সকলো এক গোট হৈ পিনি দিহানাম পৰিৱেশন কৰিব। এয়া এনেকৈও বহি লৈছে। আজি ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ।